ফেষ্টিভেলত হেমন্ত বিশ্ব শৰ্মা আহিছিল আৰু ইয়াক কনভয় গৈ আছে। চাওক হেমন্ত বিশ্ব শৰ্মা ইয়াৰ অহা ৰাস্তাত। নেক্সট ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকক। ভাষণ দি আছে। ভাষণ দিয়াৰ পিছত বিভিন্ন সাংস্কৃতিক উপাদান বিশেষকৈ লালি হিলালি গীতৰ মাজেৰে আজিও গ্ৰহণ কৰি আহিছে। ৰাজনৈতিক ইতিহাস অনুসৰি গোভা ৰজা হ'ল প্ৰধান ৰজা। তিৱা ৰজাৰ জোঙাল বলহুৰ বীৰত্ব গাথা আৰু ৰহাৰ ওচৰত থকা জোঙাল বলহুৰ গড়ৰ অৱশিষ্টই গৰিমাময় শাসনৰ দিনবোৰৰ কথা সোঁৱৰাই তোলে। উত্তৰ পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীবোৰৰ দৰে তিৱা জনগোষ্ঠীৰো নিজস্ব ভাষা তিব্বত বৰ্মী শাখাৰ অসম বৰ্মী গোটৰ বড়ো উপশাখাৰ অন্তৰ্ভুক্ত। তিৱাসকল প্ৰধানকৈ অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আলং জিলা, মেঘালয়ৰ খৈৰাম আৰু মিলিম টেষ্টত বসবাস কৰে। তদুপৰি অসমৰ ধেমাজি শিৱ সাংস্কৃতিক জীৱনধাৰা প্ৰকৃতিৰ আলমত গঢ় লৈ উঠিছে। তিৱাসকল হিন্দু ধৰ্মীয় লোক যদিও বদলামাজি মূল ধৰ্ম বদলামাজি। তিৱাসকলে প্ৰকৃতিৰ অধীনত থাকে বুলি জনবিশ্বাস আছে। তেওঁলোকে প্ৰকৃতিৰ উপাসনা, পূজা পাৰ্বণ আদি কৰে। ইয়াৰ আলমতেই তেওঁলোকৰ সাংস্কৃতিক জীৱন গঢ় লৈ উঠিছে। তিৱাসকলৰ উৎসৱসমূহক লিখিত ৰূপ দিছিল। তিৱা ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণৰ লক্ষ্য আগত ৰাখি তিৱা ভাষা সংস্কৃতি প্ৰেমী যুৱকৰ প্ৰচেষ্টাত এটা সুকীয়া সংগঠন গঢ়ি তোলাৰ উদ্দেশ্যেৰে 1980 চনৰ 15 নৱেম্বৰত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটা সংগঠন গঢ়ি তোলা হৈছিল। পিছলৈ সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা সাহিত্য সভা আৰু পৰৱৰ্তী সময়ত তিৱা আমাৰ কনভাই ওলাইছে। ভাল থাপ মাৰি জেগাত যোৱাগে কি হয় এই আমাৰ মামা গৈ আছে। মামা কনভাই আমাৰ কনভাই মাতে মাতে এই মাজৰখন মাতি এইখনে গৈছে মামা। মামা 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 মামা
মামা এইটোৱে ক'লা তুমি মোক মামা তুমি ক'ত গ'লা মামা গ'লে মামা ভাগিনক ঠগিলে এই মামা ভাগিনক ঠগিলে মামা ভাগিনক ঠগি গ'ল মামা গ'লে জাংগা কোনবা মামা তুমি আহিছা নেকি মামা মামা